সবে ৰূপজ্যোতি কুৰ্মীক ভোট দিব। কিন্তু এটা কথা মনত ৰাখিব যে যোৱাবাৰ আমাৰ ৰমণী তাঁতী বিজেপি দলৰ প্ৰাৰ্থী আছিল। তেওঁৰ জন্ম ওচৰতে গাভৰু টি ষ্টেটতে। যোৱাবাৰ আপোনালোকে ৰমণী তাঁতী ক'ত ভোট দিছিল? পদুমত ভোট দিছিল। ৰূপজ্যোতি কুৰ্মীক যোনে ভোট দিছিল তেওঁ কিহত দিছিল? হাতত দিছিল, হয়নে? গতিকে এইবাৰ ৰূপজ্যোতি কুৰ্মীক ভোট দিয়া বুলি আপোনালোকে যেন হাতত দি নিদিয়ে, ভোটটো কিন্তু পদুমত দিব লাগিব, হয়নে? আৰু আমাৰ বিজেপিৰ উপসভাপতি, আমাৰ এই মিটিঙৰ ইনচাৰ্জ নৱদলে ডাঙৰীয়াই মোক কৈছে যে ইয়াতে সকলো কংগ্ৰেছ মুক্ত হৈ গ'ল, সবে জইন কৰিলে। কিন্তু কংগ্ৰেছ মুক্তৰ লগতে এইটো চিন্তা কৰিব যে যেতিয়া আমি ভোট দিম পুৰণা স্বভাৱ বুলি যাতে হাতত গুচি নাযায়, ভোটটো কিন্তু পদুমত থাকিব লাগিব, হ'বনে নাই? কাৰণ 4বাৰ আমি ৰূপজ্যোতিক হাতত দিছো, এইবাৰ আমি ৰূপজ্যোতিক কিহত দিম? কিহত দিম? কিহত দিম? একদম পদুম ফুলত দিম। ঠিক আছে, এতিয়া ৰাইজ মই কেইটামান কথা ক'ব খুজিছো। প্ৰথমতে কেইটামান কথা চাহ বাগিচা ৰাইজৰ কাৰণে কম, আৰু তাৰ পিছত কেইটামান কথা আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে কম। আপোনালোকে চাওক, বাগিচা ৰাইজে যে যেতিয়াৰ পৰা আমাৰ বিজেপি চৰকাৰ আহিলে তাৰ পিছত আমি বাগিচা বিলাকত এটাৰ পিছত এটা কাম কৰি আহিছো। প্ৰথমতে আমি বেংক একাউণ্ট খুলিলো। বেংক একাউণ্টত আমি বছৰত 4,000 5,000 টকা আমি দি আছিলো। এতিয়া আমি লাহেকৈ কি কৰিব লাগিব যে আমি যিবিলাক মানুহে এতিয়াও বেংক একাউণ্ট নাছিল বা কিবা কাৰণত একাউণ্টত টকা সোমোৱা নাই তেওঁলোককো আমি কাভাৰ কৰিব লাগিব, তাৰমানে সকলোকে আমি দিব লাগিব। তাৰপিছত আগতে বাগানৰ লাইনত কোনেও ৰাস্তা বনোৱা নাছিল। প্ৰথমবাৰ বিজেপি চৰকাৰ আহি লাইনত ৰাস্তা বনোৱা কাম আৰম্ভ হ'ল। মৰিয়নিত 40টা বাগান আছে। মোক ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে কিছুমান বাগানত লাইনৰ কাম এতিয়াও বাকী আছে। মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে 40খন বাগিচাৰ কাৰণে মই আৰু 1 কোটিকৈ 40 কোটি টকা দি দিম যাতে লাইনৰ সব ৰাস্তা কমপ্লিট হৈ যাব পাৰে। এনেইতো আমি এতিয়া চেলেঙৰ পৰা ইয়াত আহোঁতে যিটো ৰাস্তা আছে PMGSYত এইটো ডাঙৰ হ'বই, কিন্তু বাগিচাত যিটো লাইনৰ ৰাস্তা, এই লাইনৰ ৰাস্তাও যাতে হয় তাৰ কাৰণে আমি 1 কোটিকৈ টকা আৰু দি দিম। বিজেপি চৰকাৰ যেতিয়া প্ৰথম আছিলে তেতিয়া বাগিচাত মজুৰি কিমান আছিল? 135 টকা। তাৰ পিছত বাগিচাৰ মজুৰি হ'ল 167 টকা। আৰু এইবাৰ যেতিয়া মই মুখ্যমন্ত্ৰী হলো প্ৰথম মাহতেই বাগিচাৰ মজুৰি 167ৰ পৰা 205 টকালৈকে আমি কৰি দিলো। এইটো হ'ল প্ৰথম 5 মাহত, আৰুতো 5 বছৰ আছেই। গতিকে আমাৰ মজুৰিও বাঢ়ি বাঢ়ি গৈ থাকিব। প্ৰথম 5 মাহত এইখিনি বাঢ়িছে, আগলৈকে মজুৰি আৰু বাঢ়ি বাঢ়ি আমাৰ গৈ থাকিব। ৰাস্তা হ'ল, তাৰ পিছত বাগানৰ মানুহে বাগানৰ পৰা চাউলটো পায়, কিন্তু আমি কি কৰিলো ৰেচনৰ পৰাও 5 কেজি চাউল আমি বিনা পইচাত দিয়া আৰম্ভ কৰিলো।